মই ইউটিউবত কিয় আহিছিলো কেনেকৈ 500 সাবস্ক্ৰাইবাৰ গেইন কৰিলো কোট কি ভুল কৰিলো নতুন ইউটিউবাৰ এজনে কোট কি ভুল কৰিব পাৰে আজি সকলোখিনি কথা এই ভিডিওটোৰ জৰিয়তে কম আশা কৰো মোৰ ভিডিওটো শেষলৈ চাব আৰু মোৰ এই জাৰ্নিটোৰ পৰা অলপ হলেও কিবা শিকিব পাৰিব 2020 ত যেতিয়া লকডাউন আছিল ঘৰত এনেই আছিলো আৰু মই এনেকৈ এজনী ছোৱালী যি এনে থাকি খুব বেয়া পাও তেতিয়া কি কৰিব পাৰো ভাবি থাকোতে মনত আহিল যে ইউটিউব চেনেল এটা খুলো সেইমতে প্ৰথমতে অলপ সাৰ্চ কৰিলি ইউটিউব চেনেল কেনেকৈ খোলে চেনেলৰ নাম সাৰ্চত কেনেকৈ আনিব পাৰি টেগ কেনেকৈ লগাই থাম্বনেইল কেনেকৈ বনাই কাৰণ তেতিয়ালৈকে মই একোৱে জনা নাছিলো ইয়াৰ বাবে মই ইউটিউবতে বহুত কেইটা চেনেলত এই বিষয়ে চাইছিলো চেনেল কেইটাৰ ভিতৰত মনোজ ভাই চেনেলটো মোৰ মনত আছে বাকিবোৰ পাহৰি থাকিলো তাৰ পিছত সকলো সেটিং ঠিক কৰি লৈ মই ইউটিউব চেনেলটো ওপেন কৰিলো ইয়াৰ মাজতে মই আপোনালোকক ক'ব বিচাৰো যে যদি আপোনালোকে ইউটিউব চেনেল ওপেন কৰিম ভাবি আছে মই সাজেষ্ট কৰো অলপ ষ্টাডি কৰি লৈ সেটিংছটো ঠিক কৰি ল'ব আৰু ইয়াৰ বাবে বহুত ইউটিউব চেনেলত ইয়াৰ ওপৰত ঢেৰ ভিডিও পাব ভিডিওবোৰতে মই শুনিছিলো চেনেলটোৰ নামটো ইউনিক হ'ব লাগে মই পিছে চেনেলৰ নাম দিউতে খুব বেছি নাভাবি মনত যি আহিল তাকেই দি দিলো মই সোৱা ভিডিওবোৰতে কৈছিল যে আমি ভিডিও বনোৱাৰ আগত নিজৰ নিচটো বাছি ল'ব লাগে অৰ্থাৎ মোৰ কোনটো টপিকত টেলেন্ট আছে বা মই কিহৰ ভিডিও বনাম আৰু এই ক্ষেত্ৰতো নিচ বাছি উলিয়াতে মোৰ খুব বেছি প্ৰবলেম নহল কাৰণ মোৰ ফ্ৰেন্ডছবোৰে যেতিয়াই কিবা প্ৰবলেমত পৰে বা প্ৰবলেম ফেস কৰে মোৰ পৰা ফোন কৰি সাজেশন লয় আৰু তাৰ পৰা হিহঁতৰ লাভো হয় যাৰ বাবে হয়তো নেক্সট প্ৰবলেম হলে আকৌ মোকেই ফোন কৰে যিহেতু লাইফত প্ৰবলেমৰ শেষ নাই গতিকে মই ভাবিলো মোক হয়তো ভগৱানে এই ক্ষেত্ৰতে টেলেন্ট দিছে যে মই আনৰ প্ৰবলেমৰ সলিউশন দিব পাৰো নহলে মোৰ কথাৰে ডিপ্ৰেস মানুহক মোটিভেট কৰিব পাৰো ইয়াৰ লগতে নাজানো কিয় কিন্তু মোৰ ব্ৰেইনত এনেই কিছুমান কথা আহি থাকে মই ভাবিলো একো নহলে মই মোৰ মনত অহা কথাবোৰে কৈ যাম সেইমতে চেনেলটো খোলাৰ সময়তে মোৰ মনত আহি থকা এটা কথা মানুহবোৰ একচুয়ালি ধুনিয়া হয় না নহয় ইয়াৰ ওপৰতে প্ৰথম ভিডিওটো বনাই মেলি আপলোড কৰি দিলো মই কোনোটো ভিডিওত আজিলৈ মই স্ক্ৰিপ্ট লিখা নাই মাথু মনত যি আহিছে মই যি ভাবো তাকেই কৈ গৈছো ইয়াৰ মাজতে কও যে মই বিৰাট লাজকুৰিয়া যাৰ বাবে ইউটিউব চেনেলটো খুলিলো কিন্তু শেয়াৰ কৰিব মোৰ লাজ লাগে যাৰ বাবে চেনেলটো খুলি লৈ ভিডিও আপলোড দি থাকিলো যদিও কতটোই শেয়াৰ কৰা নাছিলো মাথু মা দেউতা যে ভালৰে ফোন চলাব নাজানে তেনেকৈ মাথু 3 জন মানুহৰ ফোনৰ পৰা মনে মনে চেনেলটো সাবস্ক্ৰাইব কৰি থৈছিলো কাৰণ মই ভাবিছিলো ফোন চলাব জনা কোনোবাই যদি মোৰ ৰিলেটিভছে হোক ফ্যামিলিৰ মানুহে হোক বা ফ্ৰেন্ডছে হোক কোনোবাই যদি মোৰ ভয়েসটো শুনে তেতে বুজি পাই যাব হেহে ভিডিওটো বনাই আপলোড দি থাকিলো কিন্তু শেয়াৰ কৰা নাছিলো অৱশ্যে মোৰ পইচা ইনকাম কৰা বা সাবস্ক্ৰাইবাৰ গেইন কৰাৰ উদ্দেশ্যও নাছিল মাত্ৰ লকডাউনৰ সময়ত টাইম স্পেন্ড কৰাৰ এটা মাধ্যম হিচাপেহে মই ইউটিউবটো বাছি লৈছিলো হেহে ভিউজ সাবস্ক্ৰাইবাৰ নাহিলেও মোৰ অকনো বেয়া লগা নাছিল লাহে লাহে মেবি 3 মাহ মান পিছত ইউটিউবে নিজে নিজে মোৰ ভিডিও প্ৰমোট কৰিছিলে যাৰ ফলত মোৰ লাহে লাহে এটা দুটা কৈ পিছত গৈ 500,000 ভিউজ আহিব লৈছিলে আৰু লগতে কমেন্টটো প্ৰথম কমেন্ট আহোতে মোৰ ইমান ভাল লাগিছিলে মই বুজাবই নোৱাৰো মই বা স্ক্ৰিনশ্বট লৈ থৈ দিছো তেতিয়ালৈ মোক ঘৰৰ মানুহেও জনা নাছিল যে মোৰ ইউটিউব চেনেল এটা আছে আৰু তেনেকৈ 100-200 কৈ মোৰ 500 সাবস্ক্ৰাইবাৰ হৈ গল একদম জেনুইনলি মই মোৰ ভিডিও কাকো কতো শেয়াৰ নকৰাকৈ কিন্তু দুৰ্ভাগ্যই কও বা সৌভাগ্যই কও মোৰ চেনেল গ্ৰো হ'ব লওতে লকডাউন খুলি দিলে আৰু আকৌ নৰ্মেল লাইফ ষ্টাৰ্ট হ'ল কলেজ আৰু তাৰ পিছত এক্সাম গতিকে মই আগৰ দৰে ইউটিউবত টাইম দিব নোৱাৰা হলো মনত যিদৰে কথাবোৰ আহি আছিল তেতিয়া কেৱল এক্সামৰ টেনচনে ঠাই ললে এক্সামৰ পিছত কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িলো আৰু মোৰ চাকৰি হ'ল অৰ্থাৎ 2020 ত মই চেনেলটো ওপেন কৰিছিলো আৰু 2021 ত মোৰ এক্সাম লগতে চাকৰি হৈ গল যদিও মন আছিল মই ভিডিও বনাব বা এডিট কৰিব সময় নোপোৱা হলো তথাপিও বহুত কেইমাহ পিছত আকৌ ভিডিও দিছিলো যদিও ভিউজ একেবাৰে নহা হ'ল মই বুজি উঠিছিলো যে মই ইউটিউবৰ এলগৰিথমৰ পৰা বাহিৰ হৈ গলো অৰ্থাৎ মোৰ ভুলটো কোড হৈ গৈছিল আই থিংক আপোনালোকে বুজিছে যে মই ভিডিও আপলোড দিয়াত একেবাৰে ইৰেগুলাৰ হৈ গৈছিল তথাপি তাৰ পিছতো মই চেনেলটো বচাবলৈ মোৰ সাবস্ক্ৰাইবাৰবোৰ ধৰি ৰাখিবলৈ নিজে স্যাটিসফাই নোহোৱাকৈ কিছুমান ভিডিও আপলোড কৰিছিলো অৰ্থাৎ ভিডিওটোৰ কথাবোৰ মোৰ মনৰ পৰা ওলোৱা নাছিলে মই জোৰ কৈ কিবা ভাবিহে কৈ গৈছিলো হেতু আছিল হয়তো মোৰ দ্বিতীয়টো ভুল তাৰ পিছত মই বুজি উঠিছিলো যে জিটি ভিডিও চেনেলত আপলোড কৰিব নালাগে সাবস্ক্ৰাইবাৰ গেইন হোৱাৰ খলনি হেৰুৱাবলগীয়াহে হয়
গতিকে মোৰ ইউটিউব জাৰ্নিৰ পৰা মই এইটো শিকিলোঁ যে কণ্টেণ্ট ক্ৰিয়েটৰ হ'বলৈ হ'লে প্ৰথমতে অলপমান ষ্টাডি কৰিব লাগে, স্পেচিয়েলি ইউটিউবৰ বিষয়ে, ইউটিউবৰ এলগৰিথমৰ বিষয়ে, ইউটিউবৰ ছেটিংছৰ বিষয়ে বা ভিডিঅ' কিদৰে এডিট কৰে, ভিডিঅ' কিদৰে আপলোড কৰে এই বিষয়ে অলপ জানি ল'ব লাগে। দ্বিতীয়তে নিজৰ ইণ্টাৰেষ্ট মতে নিজৰ নিচটো বাছি ল'ব লাগে, কাৰণ আপুনি ভিডিঅ' বনাওঁতে আপুনি নিজে এনজয় কৰি বনাব পাৰিব লাগিব। নহ'লে আপুনিয়ে যদি ব'ৰ হৈ যায় তেতিয়াহ'লে নিশ্চয় শুনোতাজনে বা চাওঁতাজনেও ব'ৰ হ'ব। গতিকে নিজৰ ইণ্টাৰেষ্ট মতেহে নিজৰ নিচটো বাছি ল'ব লাগে। যিদৰে চাকৰিত সদায় যাওঁ বা নিজৰ টাইম দিওঁ, ঠিক তেনেকৈ ভিডিঅ' বনাওঁতেও ৰেগুলাৰ বা এটা নিৰ্দিষ্ট টাইম ইণ্টাৰভেলত আপলোড কৰিবই লাগে। লগতে ভিডিঅ' বনাওঁতে কিছু ধৈৰ্যও থাকিব লাগিব। লগতে মই কওঁ ইউটিউব সদায় ছাইড বিজনেছ হ'ব লাগে, কাৰণ চেনেল এটা খুলিয়েই যদি আমি ভাবি লওঁ যে ময়ো কেৰী মিনাটি, আশিষ চেঞ্চেলানী বা ডিম্পু বৰুৱাহঁতৰ দৰে ইউটিউবাৰ হ'ম বা তেনেকৈ ইনকাম কৰিম, তেতিয়াহ'লে হয়তো আমি ডিপ্ৰেশ্যনত যাব পাৰোঁ বা আমাৰ ধৈৰ্য হেৰুৱাই যাব পাৰে। কাৰণ যদিহে সেইমতে ছাবস্ক্ৰাইবাৰ গেইন নহয় বা ভিউজ নাহে, সময়ত ভাগি পৰা দেখা যায়। কিন্তু যদিহে হাতত বেলেগ কিবা ইনকাম চ'ৰ্চ থাকে, সাহস থাকে বা ধৈৰ্য ধৰিব পৰা যায়। এতিয়া মোৰ ভিডিঅ'ত ভিউজ নাহে, তথাপি মই ভিডিঅ' বনাই আছোঁ মাজে মাজে, কাৰণ মই আগতেও কৈছোঁ ইউটিউবৰ পৰা ইনকাম কৰা মোৰ প্ৰথম উদ্দেশ্য নহয়। মোৰ ভাল লাগে ভিডিঅ' বনাই, মোৰ মনত অহা কথাবোৰ প্ৰকাশ কৰি মোৰ ভাল লাগে। মই ভাবোঁ মোৰ কথাবোৰ চিৰকাললৈ সাঁচি ৰখাৰ এটা সঠিক ঠাই হৈছে ইউটিউব। কিজানিবা কোনোবা সময়তে হওক মোৰ সৰু কথা এটাই কাৰোবাৰ দুখময় জীৱনত আশাৰ ৰেঙনি হৈ পৰে। ইয়াতে কেতিয়াও হাৰি যাব নিবিচৰা এই ছোৱালীজনীয়ে ইউটিউবৰ জাৰ্নিৰ কাহিনীৰ পৰা সামৰণি মাৰিছোঁ, কিন্তু ইউটিউবৰ পৰা সামৰণি মৰা নাই। আকৌ লগ পাম, তেতিয়ালৈ ভালে থাকক, পজিটিভ থাকক আৰু ধুনীয়া হৈ থাকক। ধন্যবাদ।